অতি সহজে কম সময়ৰ ভিতৰতে এতিয়া পাস্তা বনাম। চাওকচোন কেনেকৈ ধৰণে পাস্তা বনাম মই। স্বাগতম লিপি মিনু ব্লগলৈ। আজি আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, গতিকে চাই থাকিব। পাস্তাখিনি বইল কৰি ল'লোঁ, অলপ নিমখ দিলোঁ আৰু ৰিফাইন দিলোঁ। আলু আৰু কবি এই ধৰণে কাটি ভাজি ল'লোঁ। মোৰ গুৰিত দুটাই আছিলে, চিলি চচ আৰু টমেটো চচ আছে, এই দুটাই দি পেলাই মই বনাম। ভাজা হৈ গ'ল, এতিয়া মই দি দিম, অলপ অলপ দিম। 2 চামুচ দিছোঁ দুয়োৰে। এতিয়া বইল কৰা ভাজা হৈ গৈছে, ইয়াত দি দিম পাস্তাখিনি। পানীটো কাঢ়ি এতিয়া অলপ অলপকৈ মই পাস্তাখিনি দি দিম ইয়াতে। এই ধৰণে বনাই খাবচোন, বিৰাট ভাল লাগে। খুব কম বস্তু দি পেলাই সোৱাদ লগাকৈ খাব পাৰি, সোনকালেই হয়। 3 মিনিট 4 মিনিটতে হৈ গৈছে বনাই মোৰ, এয়া ৰেডি হৈ গ'ল। বিৰাট ভাল লাগে খাবলৈ। এই ধৰণে খাবচোন, বেছি বস্তু নিদিয়াকৈ, এই ধৰণে সোনকালে হোৱাকৈ। এয়া আমাৰ পাস্তা ৰেডি। আজি দেখুৱাইছোঁ ফুল আমাৰ ঘৰত। এজোপা মস্ত ডাঙৰ, বহুত বছৰৰ পুৰণি এজোপা জবা ফুল দেই ৰাইজ। বাৰিষা ছিজনত বেছি ফুলে এতিয়াতকৈ। এই মা আৰু ভণ্টি এজনীয়ে ফুল ৰুইছে দেই। এয়া সুন্দৰ সুন্দৰকৈ ফুলি আছে। এয়া ফুল চাওকচোন কি ধুনীয়া লাগিছে। এয়া ফুল দেখিলেই ভাল লাগে ন। মা আৰু ভণ্টি এজনী এয়া চম্ভালি থাকে আৰু ৰুৱে। এয়া ফুলা ছিজন হ'বহে লাহে লাহে। এইয়া মাৰ ফুলনি। ইয়াত জলকীয়াও আছে দেই এইফালে। এনেকৈ এইজোপা লতা হৈ এনেকৈ ভাল লাগে, বিয়াতে ভাল লাগে। ফুল থাকিলেই ভাল লাগে মনটো। যিমান মন বেয়া হ'লেও ফুললৈ চালে ভালেই লাগে। এইদৰে সৰু ফুলনি। এইটো মানি প্লেণ্ট। এয়া ডাঙৰেই হৈছে মানি প্লেণ্ট, বগাই এয়া গৈ তালৈকে পাইছেগৈ বগাই। এয়া এইদৰে আছে। ভিতৰৰ ফালে এনেকৈ ওলোমা এই দুটা দিছে। এইটো কি ফুল বুলি কয় বাৰু, কমেণ্ট কৰিবচোন। ভিতৰতো আছে এয়া এই ধৰণেৰে। এনেকৈ বগাই দেখিছেনে, বহুত বগাইছে। এয়া মা আৰু ভণ্টি এজনী সৰুৰ ফুলনি বাগিচা দেই ৰাইজ। কমেণ্ট কৰিবচোন এইজোপা কি হয়। দিছে বটলটোত দিয়াটো কি ধুনীয়াকৈ হৈছে চাওক। এইয়া বেছি দিন হোৱা নাই, এইটো নতুনকৈ হৈছে, ভাল লাগিছে চাওক। এইজোপা তুলসী গোসাঁই গুৰিত এনেকৈ এই ধৰণে দিছে। আৰু এটা চাওকচোন তুলসী ক'ত হৈছে। এয়া চাওক, বালি শিলৰ মাজতো এয়া তুলসী হৈছে। এইটো বহুত বছৰৰ পুৰণি, আইতাৰ দিনৰে এজোপা তগৰ ফুল। বহাগ বিহুৰ সময়তহে বেছি ফুলে। এইদৰে আছে তগৰ ফুল। এয়া জাপ তগৰ অলপ অলপ ফুলি আছে। এয়া মস্ত ডাঙৰ হৈছে তগৰ ফুল।
এই জাপ তগৰ বুলি কয় আৰু এইজোপা তগৰ ফুল। এইজোপা বিহুৰ সময়ত বেছি ফুলে, বেছি ভাল লাগে এই ধৰণেৰে। গোসাঁই ঘৰৰ এইফালেও এই ধৰণে দিছে ফুল। ফুলা নাইকিয়া, ফুলা ছিজন হোৱা নাইকিয়া। এইজোপা এলোভেৰা। এয়া মান ধনিয়া, ইয়াত মান ধনিয়াও দি থৈছে। ফুলৰ লগতে আছে জলকীয়া, মান ধনিয়া চব আছে। গতিকে ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ। যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব, প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।